আমি 2015 চনৰ পৰাই আমি এই বিদ্যুৎ সংযোগটো পাইছোঁ, কিন্তু আমাৰ এই লাইনটো মানে পোষ্টটো আমাৰ একেবাৰে শৰ্টেজ। আমাৰ প্ৰায় 4-5টা পোষ্ট লাগে, আৰু ইয়াতে কাৰেণ্টৰ যিটো তাৰটো মানে আমাৰ হেৰি হৈছে, এই এডাল তাৰকে ফালি ফেলে এনেকৈ এইটো পোষ্টলৈকে আহিছে, আৰু এইটো পোষ্টৰ পৰা আমাৰ প্ৰায় 200 কিছুমানৰ 250 মিটাৰ, কিছুমানৰ 100 মিটাৰ এনেকৈ অতি বিপদজনকভাৱে তাৰটো টানি মানে আমি কাৰেণ্টটো জ্বলাই আছোঁ। কিন্তু চৰকাৰক 2-3বাৰ আমি লিখিতভাৱে জনোৱাৰ পিছতো চৰকাৰৰ পৰা কোনো ধৰণৰ সঁহাৰি পোৱা নাই। গতিকে সেইকাৰণে আমি সাংবাদিক বন্ধুসকলৰ সহায় লৈ চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলৈ আমি আজি আপোনালোকক আমন্ত্ৰণ জনাইছোঁ। আশা কৰোঁ চৰকাৰে আমাৰ এই সমস্যাটো অতি সোনকালে সমাধান কৰি দিব। আমি জনামতে এইখিনি হৈছে আমাৰ ধূপগুৰি গাঁও, নাচনশালী পোষ্ট অফিচ নাচনশালী ধূপগুৰি বুলি সকলোৱে জানে। কোনটো বিদ্যুৎ সংমণ্ডলৰ অন্তৰ্গত? আমাৰ টংলা বিদ্যুৎ সংমণ্ডলৰ অন্তৰ্গত হয়। এইটো 2015 চনৰ পৰা প্ৰায় 10-11 বছৰে হ'ব এতিয়া। আবেদন জনাইছিলে? আবেদন জনোৱা হৈছে, 2-3বাৰকৈ আবেদন জনোৱা হৈছে, কিন্তু ঠিকাদাৰসকলেও মানে কয় যে খৰচ দিব লাগিব, কিবা দিব লাগিব। আমাৰ যিহেতু গোটেইবিলাক দুখীয়া মানুহ, ক'ৰ পৰা পইচা দিব? গতিকে যিহেতু আমি বিলটো দিয়ে আছোঁ প্ৰতি মাহে, কাৰো বিল পেণ্ডিং নাই। ঘৰে ঘৰে স্মাৰ্ট মিটাৰ হৈছে, আৰু সকলোৱে মানে বিলটো আপডেট কৰিয়ে ৰাখিছে। বিলটো পৰিশোধ কৰি আছে, কিন্তু মানে আমাৰ যি সমস্যাটো একেবাৰে চৰকাৰে আওকাণ কৰি আছে, গুৰুত্ব দিয়া নাই। গতিকে কিমানমান পৰিয়াল বা কিমানমান গ্ৰাহক আছে? আমাৰ ইয়াতে 10 ঘৰমান আছে ন, 10 ঘৰমান। এইখিনি মানে 10 ঘৰ মানে পোষ্ট 11 ঘৰ মানুহে তাৰমানে আমাৰ এই অতি বিপদজনকভাৱে কেবল তাৰেৰে তাৰমানে লাইনটো টানি আছে, যিটো নেকি চৰকাৰৰ নীতিমতে আমি জনামতে 25 মিটাৰ দূৰত পোষ্ট থাকিব লাগে। কানেকশ্যনৰ 25 মিটাৰ দূৰৰ পৰা মানে পোষ্ট পাব লাগে মানুহে। আৰু কাৰোবাৰ যদি পথাৰৰ মাজতো ঘৰ থাকে, তেওঁলোকৰ 25 মিটাৰ দূৰত চৰকাৰে পোষ্টটো দিব লাগে। আৰু অতি বিপদজনকভাৱে ইয়াতে যিহেতু লাইনটো আছে, কেতিয়াবা গছ ঠানি পৰিলে যে ভাঙিও যাব পাৰে। মানে পোষ্টবিলাক ভাঙি গৈছে, ভাঙি যোৱাৰ পিছত মানে তাৰ ছিঙি ফেলে পৰাৰ পিছত আকৌ আমি জনাইছোঁ অফিচত, কিন্তু অফিচৰ পৰা মানে ভাল সঁহাৰি এটা পোৱা নাই। গুণা তাৰেৰে সংযোগ কৰাই আছে, আৰু আমাৰ ইয়াতে কেবল লাইনো হৈছে, মাত্ৰ 5টা খুঁটা পুতি তেওঁলোকৰ মানে কামখিনি সামৰণি মাৰি থৈছে। যে আমি কওঁতে কৈছে যে আমি খুব 2-1 মাহৰ ভিতৰতে পোষ্টটো পুতি দিম, আৰু মানে আমি কেবল তাৰটো সংযোগ দি দিম, আপোনালোকৰ ঘৰৰ ওচৰলৈকে পোষ্ট পাব বুলি কৈছে। আশ্বাসতে আমি এতিয়া আশ্বস্ত হৈ আছোঁ, কিন্তু আমি এতিয়ালৈকে পোৱা নাই।